নমস্কাৰ মুকনানে সুপ্ৰভাত লাইভ কম চাহ দৈ মিছিক আটাইনে কবে লাখাং দৈ পৰিৱেশ যাৰ লামজা আতিকো জিবাচি গুজা মেজি মেলা চাৰি এয়া বৰাটিকো টিমচি কঁৱাচকুৰি যাৰ বিভিন্ন আতিকো যে লামজা মেজি গুজা জেগা হাজি কৰি যাৰ 5খন আতিকো সমস্ত জিবাচি গুজা মেজি বাই লগতে জো আৰেগে বেলেগ বেলেগ আতিকো নক অনুৰোধনম দে যাৰ লামাই কংনা মেজি হাজি কোনয় সবকে কৰি এয়া যাৰ লা গেট ভোগালীৰ মেজি মেলা কেমাচি বিশু নিনি 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 লোনা নিনি বাৰে যাৰ কিনাপথাৰ সমষ্টি বাহী ৰাইজ জিবাচি গুজা 5খন আতিকো একেলগে জিবাচি গুজা কেমাচি বিশু মাঘ বিহু মেজি যিটো বাই জিবাচি গুজা পৰ্ব মেজি বিহু জিবাচি গুজা বা বিহু মাইজ বিভিন্ন আতিকীয় ৰাইজ না যো অনুৰোধনম দে ফ্লৰিনা পাতিছোঁ এইবাৰো আমি সকলো ৰাইজে বুজাকৈ অকণমান কৈছোঁ বাৰু আমাৰ 5খন গাঁৱৰ ৰাইজে একেলগে যিখন মেজি আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ এইবাৰো তাৰ ব্যতিক্ৰম নাই হোৱা আমি চবেই একেলগে আকৌ এবাৰ একেলগে আমি মেজি আমাৰ দাদাহঁতে বনোৱা মেলা লাগি আছে তেখেতলোকে গেটৰ দায়িত্বত আছে আমাৰ প্ৰশ্ন দাদা গোটেই বৰদৈ গাঁৱৰ ৰাইজ আহি পাইছে আমাৰ বিভিন্ন গাঁৱৰ পৰা আহিছে মেজি আমাৰ একেটা ঠাইতে বনাইছোঁ আমি এইবাৰো এখন গেট আৰু বহুত বাকী আছে এলেং ঘৰ বনাইছোঁ আমি আৰু বিভিন্ন গাঁৱৰ পৰা আহিছে 2-3টা গাঁৱৰ পৰা মেজি বনাবলৈ আহিছে একেলে জেগাতে সঞ্জীৱ দা মই আপোনালোকক নিমন্ত্ৰণ কৰিমেই বাৰু স্পেচিয়েলি এয়া ভোগালীৰ মেজি মেলা মই আছোঁ অকণমান গাঁৱত আহিছিলোঁ যাম বাৰু অলপ পিছতে তালৈ তো আমাৰ ইয়াৰ মেজি বনোৱা পৰ্বটো চলিয়ে আছে আমাৰ সোমবাৰৰ পৰা 3দিনীয়া কাৰ্যসূচী ৰাখিছে 18-19-20 জানুৱাৰী 18-19-20 জানুৱাৰী আৰু মই এবাৰ গোটেই পৰিৱেশটো গোটেই দেখুৱাইছোঁ ৰাইজ গোট খাইছে এয়া আমাৰ গেট এলেং ঘৰ আৰু এইটো আমাৰ পোষ্টাৰটো ইয়াতে আছে বেনাৰখন